তো ময়ো এটা সৰু গিফ্ট আনিছো হিমান একো নহয় এনে সৰু মোৰ তৰফৰ পৰা এটা সৰু উপহাৰ হ্যাপি এনিভাৰ্সাৰি তো हेलो गाइस वेलकम टू अनदर ब्लॉग तो आज है मार्चर 3 तारिख तो आज এটা স্পেশাল ডে আমাৰ কাৰণে হয় না কিয় স্পেশাল ডে কিয় কি কথা মই সকলো বিলাক ডিটেইলছত কৈ আছো তো আপোনালোকে ভিডিওটো মনকৈ চাই থাকক কি আছে আজি 3 তাৰিখ আপোনালোকে জানে 3 তাৰিখ আমাৰ বিয়া হৈছে তো আজি 2 ইয়ার্স এনিভার্সারি 2 বছৰ কমপ্লিট হল আমাৰ বিয়া হোৱা মানে এই আজি দিনটোতে মাৰ্চৰ 3 তাৰিখে আমাৰ বিয়া হৈছিল না তো 2 বছৰ কমপ্লিট হল তো এতিয়া স্পেশাল ডে বুলি অলপ ওলাই আহিলো এইটো চাওক একদম পুৰা নাইৰা সাৰা পিন্ধি পুৰা নাইৰা পিনছে আজি তো লগত আৰু এজনী আছে এইটো হাই কৰি দিয়া তো স্পেশাল ডে বুলি অলপ সেলিব্রেট মানে তেনেকুৱা নহয় অলপ মানে হালকা সেলিব্রেট কৰাৰ কাৰণে আহিলো ইয়াতে আইছো বৰ্তমান আছো আমি ৰামনেনু ধাবাত হয় না ৰামনেনু ধাবাত 2 বছৰ কমপ্লিট হল বিয়া হোৱাৰ কি ফিলিংস কেনেকুৱা হয় দুখ সুখৰ মাজতে তথাপিও আমি 2 বছৰ পাৰ কৰিলো হয় না 2 বছৰ পাৰ কৰিলো আপোনাক আশীৰ্বাদ কৰিব আগতো যাতে এনেকৈ আমি থাকিব পাৰো হয় না কোনোমতে এই দিনটো আজি সেলিব্রেশন মনত মানে স্মৰণীয় কৰি ৰখাৰ বাবে আমি এটা সৰু এটা প্ৰচেষ্টা মানে কি কৰিছো আৰু প্লেনিং কৰিছো তো কি কৰো কি নকৰো আপোনালোকক দেখুৱাই ৰাখিম তো ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক বৰ্তমান আছো চাওক এইটো ৰামনেনু ধাবাৰ ভিতৰত একদম ভিতৰত কোনো নাই আমি তিনটা আছো হয় না এইটো আৰু সুন্দৰী আছে বহি একদম মোবাইল চাই ফটো উঠিল পুৰা তো আমি তিনটাই আছো এই ৰুমত তো আগত কি হয় দেখি থাকক নেকি আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব যাতে আমি আগন্ত দিনবোৰ মুখত কাটা মানে থাকিব পাৰো আৰু কিমান দিন থাকিম আমি একেলগে মুখে হাঁহিয়ে মানে থাকিব পাৰো চাওক একদম পুৰা নাইৰা পিন্ধিছে একদম দেখা দিছো মই আৰু কেনেকুৱা লাগিছে নাইৰা পিন্ধিছে আজি আপোনালোকে কমেন্টত জনাব হয়নে তো চাই থাকক নিশ্চয় দেখা পাব তো ফাইনালি খাওয়া আহি গ'ল এইটো চাওক খোৱাত পুৰা ব্যস্ত খাই আছে একদম এইফালে আৰু সুন্দৰী খাই আছে ভাত তো খাব খুজিছিলোঁ আমি বিৰিয়ানী নাখাই ক'লে তাৰপিছত আমি প্লেন ৰাইচ অৰ্ডাৰ কৰিলোঁ আৰু লৈছোঁ মটন কাৰী এইটো চাওক এইফালে খোৱাত ব্যস্ত পুৰা খাই আছে এই যে আৰু কি আছে দেখাই দিছোঁ আপোনালোকক এবাৰ খোৱা বস্তুখিনি এইটো চাওক এইবিলাক আছে কিবা কিবি আছে আৰু 1 2 3 4 5 6টা আইটেম আছে এতিয়া খাম চাই থাকক A few moments later তো আমি ইফালে ফটো উঠিলোঁ এইটো পাছফালে সুন্দৰী ফটো উঠিল তো এতিয়া সি বহি আছে এইটো ঝুলনি খেলি আছে তো তাৰ কাৰণে এটা সৰু গিফ্ট লৈ আহিছোঁ তো এতিয়া দিম তাক তো চাই থাকক কি গিফ্ট নিশ্চয় দেখা পাব আপোনালোকে এইটো পুৰা মোবাইল চাইছে মানে ঝুলনি খেলি আছে আৰু তো চাই থাকক গিফ্ট তো এতিয়া দিম মোৰ তৰফৰ পৰা এটা সৰু উপহাৰ হ্যাপি এনিভাৰ্সাৰি তো মোৰ তৰফৰ পৰা সৰু এটা গিফ্ট দিলোঁ কেনেকুৱা লাগিছে ভাল লাগিছে সৰু ডাঙৰ বুলি কথা নহয় মানে কিবা এটা দিছে যে এইটো ডাঙৰ কথা এইটো লাগিছে সৰু বা ডাঙৰ এইটো কি নকৰে মেটাৰ নকৰে হয় দেখাই দিয়া বাৰু গিফ্টটো দেখাই দিয়া এবাৰ মৰমত সৰু গিফ্টে ভাল লাগে সৰু দিছোঁ ফোনৰে দিছোঁ বাৰু সেইকাৰণে বাকচটো লোৱা বাকচটো ইয়াতে ভৰাই থ'লে হ'ল তো আপোনালোকে আশীৰ্বাদ কৰিব এনেকৈ যাতে আমি আগলৈও একেলগে থাকিব পাৰোঁ সুখে দুখে যিমান দিন আছোঁ আৰু নে কি তো ময়ো এটা সৰু গিফ্ট আনিছোঁ সিমান একো নহয় এনে সৰু কিবা এটা আনিছোঁ আৰু মোৰ যিখিনি কি হৈছে সেইখিনিয়ে আনিছোঁ আৰু আপোনালোক চাই থাকক তো গাইজ মোৰ তৰফৰ পৰা এইখিনিয়ে হ'ল সৰু সুৰা মোৰ মানে আৰু ডাঙৰ কিবা দিয়াৰ অৰ্থ নাই আৰু যিখিনি পাইছোঁ Thank you. So gift মানে gift সৰু ডাঙৰ নহয় gift মানে এইটো বহুত এটা ডাঙৰ বস্তু হয় gift. So thank you জনাইছোঁ ৱাইফক এই সুন্দৰ এটি উপহাৰ দিয়াৰ বাবে মানুহে বহুত ডাঙৰ বস্তু দিলেও নিজৰ মানুহে যেতিয়া সৰু এটা বস্তু দিয়ে বহুত এইটো মূল্যৱান আৰু বহুত ভাগ্য বুলি ক'ব লাগিব তাৰ কাৰণে মই গিফ্টখিনি দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ থেংক ইউ ৰামনেনু ধাবাৰ দৃশ্য এতিয়া সুন্দৰী অলপ ঘূৰিলোঁ
এতিয়া মানে যামে আৰু চাওক একদম পিছফালে দৃশ্য এইটো মানে আমাৰ ফটো উঠা ৰিলছ বনা হৈ গ'ল হয় না এতিয়া যাম এতিয়া যাই আছোঁ চাওক চাৰিওফালে দৃশ্য একদম মজা ইফালে আগততো একদম ফটো উঠাৰ একদম তামাম ভিৰ হৈ আছে দেখাই আছোঁ আপোনালোকক চাই থাকক বহুত মানুহ আহিছে কিবা বাৰ্থডে পাৰ্টি আছিলে কাজিয়া খেলি আছে পুৰা চিলনা আৰু ইফালে ফটো চবে ফটো উঠি আছে চাওক এইটো হ'ল আই লাভ ৰামদিনো লিখা চাৰিওফালে ফুল আছে চাওক চাওক ভণ্টি সকলে কি বঢ়িয়াকৈ ফটো উঠি আছে আৰু এইটো হয় মেইন আকৰ্ষণ ব্ৰিজটো চাওক ইয়াতে একদম পানী দি আছে একদম আমি এতিয়া ব্ৰিজৰ ওপৰেদি যাই আছোঁ পিছফালে সুন্দৰী আৰু চাওক কি ধুনীয়া দৃশ্য একদম মজা লাগে ৰাতি আহিব পুৰা মজা পাব ফটো উঠিব ইয়াতে ফটো উঠিবলৈ চাওক গেটটো চাওক কি ধুনীয়া ইয়াতে ৰাতি বহুত লাইট দিয়ে ইফালে আছে পুৰা ফুলে ফুল সজাইছে চাওক একদম মজা